জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে আকৌ কিং অফ পপ মাইকেল জেকসনৰ নাম চৰ্চাত আহিছে। জুবিনৰ মৃত্যুৰ পিছতে কিয় চৰ্চালৈ পপ সম্ৰাট মাইকেল জেকসনৰ মৃত্যুৰ আঁৰৰ কাহিনী। 2009 চনৰ 28 আগষ্টত সমগ্ৰ বিশ্বক স্তম্ভিত কৰি ইহ সংসাৰৰ পৰা বিদায় মাগিছিল কিং অফ পপ মাইকেল জেকসনে। স্বাভাৱিক নাছিল মাইকেল জেকসনৰ মৃত্যু। হত্যা কৰা হৈছিল পপ সম্ৰাটক। প্ৰথম অৱস্থাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ নিজ ঘৰতে মাইকেল জেকসনৰ মৃত্যু হোৱাৰ খবৰ ওলাইছিল। কিন্তু পপ সম্ৰাটগৰাকীৰ ৰহস্যজনক মৃত্যুক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। পিছত আৰক্ষীৰ তদন্ত যি তথ্য ওলাল সেয়া হতবাক কৰিলে বিশ্ব মানৱক। দায়িত্বহীন আচৰণৰ বাবে মাইকেল জেকসনৰ মৃত্যুৰ কেইবাবছৰৰ পাছতো জেল হৈছিল তেওঁৰ ব্যক্তিগত চিকিৎসকৰ। মাইকেল জেকসনৰ মৃত্যুৰ বাবে দায়ী কৰা হৈছিল তেওঁৰ ব্যক্তিগত চিকিৎসক ডক্টৰ কানাৰ্ড মাৰিক। আৰক্ষীৰ তদন্ত প্ৰমাণ হৈছিল ডক্টৰ মাৰিয়ে দৈনিক মাইকেলক টোপনি আহিবলৈ এবিধ শক্তিশালী এনাস্থেটিক ঔষধ প্ৰপফল দি আহিছিল। কিন্তু এই ঔষধ মানৱ দেহৰ বাবে অতি ক্ষতিকাৰক। প্ৰপফল নামৰ ঔষধটো কেৱল চিকিৎসালয়ত আৰু যাৱতীয় পৰ্যবেক্ষণ কৰিহে ব্যৱহাৰ কৰিব লাগে। কিন্তু মাইকেল জেকসনৰ ব্যক্তিগত চিকিৎসকজনে তেওঁৰ শুৱনি কোঠাতে দায়িত্বহীনভাৱে প্ৰয়োজনীয় সঁজুলি নথকাকৈয়ে দিছিল সেই